বন্ধুসকল আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল পৰাগ আছাম। আজি ভিডিঅ'ত মই আপোনালোকক শিকাম কেনেকৈ আপুনি লেপটপৰ ৰিমোট বনাব আপোনাৰ মোবাইলটো। ইয়াত দেখিবলৈ পাইছে মই ইয়াত ক্লিক কৰিম, তো লেপটপ অন হৈ গৈছে দেখিবলৈ পাইছে। ইয়াৰ পৰাই মানে মই মোৰ আগৰ কম্পিউটাৰটো পৰিচালনা কৰি দিব পাৰোঁ। ইয়াত দেখিবলৈ পাইছে মই ইয়াৰ পৰা পৰিচালনা কৰি দিব পাৰোঁ। আপুনি যদি এনেকুৱা ধৰণৰ এটা লেপটপৰ ৰিমোট বনাব বিচাৰিছে তেন্তে মোৰ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব লাগিব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ কাৰণে প্ৰথমতে আপুনি লেপটপৰ যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। মই অপেৰা মেনু ব্যৱহাৰ কৰোঁ আৰু ইয়াত আপুনি চাৰ্চ কৰিব লাগিব ছফ্টৱেৰটোৰ নাম www.teamviewer.com। ইয়াত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথমতে যোনটো ৱেবছাইট দেখিবলৈ পাইছে এইটো আপুনি ক্লিক কৰি লওক। মানে এইটো টিম ভিউৱাৰ ফালৰ পৰাই ৱেবছাইট বনোৱা আছে। তো আপুনি ইয়াত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন চাৰ্ট আহি যাব। চাৰ্টৰ পিছত আপুনি যাব, ইয়াত দেখিবলৈ পাইছে ডাউনলোড ফৰ ফ্ৰী ফৰ পাৰ্চনেল ইউজ। ইয়াত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ ডাউনলোডিং শুৰু হৈ যাব। অকল একবাৰ টিপিব লাগে, ইয়াত দেখিবলৈ পাইছে ডাউনলোড শুৰু হৈ যাব। নহ'লে মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰিও আপুনি আৰামছে ডাউনলোড কৰি ল'ব পাৰিব। মই ইয়াত এতিয়া ডাউনলোড নকৰোঁ, চ' কেনচেল কৰি দিছোঁ। আপোনাক তাৰপিছত ইনষ্টল কৰি মই আপোনাক দেখুৱাই দিম। দেখিবলৈ পাইছে মোৰ ডাউনলোড হৈ আছে। তাৰপিছত মই ইয়াত দেখিবলৈ পাইছে মই আপোনাক এতিয়া ইনষ্টল কৰি দেখুৱাই দি আছোঁ। চ' ইয়াত আপুনি ক্লিক কৰাৰ লগে লগে ৰান বুলি ওলাব। এইটো আপুনি সকলোৱে জানে। ইয়াত আপুনি এনেদৰে আপুনি আই একচেপ্ট ফিনিছ, এনেদৰে আমাৰ ইনষ্টলিংটো শুৰু হৈ যাব। ইয়াত দেখিবলৈ পাইছে মোৰ টিম ভিউৱাৰটো ইনষ্টল হৈ গ'ল। তাৰপিছত আপুনি ইয়াত অপেন কৰিব। অলপ ৰিফ্ৰেছ কৰি লোৱাটো ভাল আছে, ত' মই ৰিফ্ৰেছ কৰি লৈছোঁ। তাৰপিছত এনেকুৱা ধৰণৰ আহিব। তাৰপিছত এইবিলাক আপোনাক বুজাই দিছে। তাৰপিছত ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰি আমাৰ ইয়াত হৈ গ'ল। তাৰপিছত আপুনি ইয়াত দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ আপোনাৰ এটা নাম্বাৰ দিব। তাৰ কাৰণে আপুনি যোনটো মোবাইলত আপুনি ৰিম'ট কণ্ট্ৰল কৰিম বুলি ভাবিছে তাৰ পৰা তাত হটস্পটটো অন কৰিব আৰু ইয়াত ৱাইফাইটো কানেক্ট কৰি ল'ব। ইয়াত দেখিবলৈ পাইছে মোৰ কানেক্টেড হৈ আছে, মানে আগৰ পৰাই কানেক্ট কৰি থৈছোঁ। তাৰপিছত ইণ্টাৰনেটটো আপুনি লগত কানেক্ট কৰি থৈ দিব। তাৰপিছত দেখিবলৈ পাইছে ইয়াত ID নাম্বাৰ দেখিছে 4389888879। এই নাম্বাৰটো আপুনি এনেদৰে কপি কৰিব আৰু ইয়াত পাছ কৰি দিব। পাছ কৰি দিয়াৰ পিছত এইটো আমাৰ হৈ গ'ল। তাৰপিছত আপুনি মোবাইলৰ স্ক্ৰীণখনলৈ যাব। মোবাইলৰ স্ক্ৰীণখনে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। এপছটোৰ লিংক মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি থোৱা আছে, তাত ক্লিক কৰি আপুনি আৰামছে ডাউনলোড কৰি ল'ব পাৰিব। নহ'লে যেতিয়া আপুনি প্লে ষ্ট'ৰটো অ'পেন কৰে ইয়াত আপুনি চাৰ্চ কৰিব টিম ভিউৱাৰ ফৰ ৰিম'ট কণ্ট্ৰলছ। এই দেখিবলৈ পাইছে ক্লিক কৰাৰ লগে লগে আপোনাৰ ইনষ্টল বুলি যাব। মোৰ এতিয়া অ'পেন বুলি ওলাইছে, মই কাৰণ অলৰেডি ইনষ্টল কৰি থৈছোঁ। অ'পেন কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ আপুনি ইণ্টাৰফেচ দেখিবলৈ পাব। টিম ভিউৱাৰ এটা প্ৰতীক দেখিবলৈ পাব। তাৰপিছত ইয়াত আপোনাৰ পাৰ্টনাৰ আইডি হৈছে, যোনটো ইয়াত আপুনি দেখিবলৈ পাইছে ডেস্কটপত দেখিবলৈ পাইছে 4389888879। সেই নাম্বাৰটো আপুনি ইয়াত মাৰিব লাগিব। মই আপোনাক দেখুৱাই দিছোঁ 438988। এই নাম্বাৰ দুইটা দেখিবলৈ পাইছে, হৈ গ'ল। তাৰপিছত তেতিয়া আমি আপোনাৰ ৰিম'ট কণ্ট্ৰল কৰি দেখুৱাই। তাৰপিছত আপুনি ইয়াত দেখিবলৈ পাইছে কণ্ট্ৰল ৰিম'টত আপুনি মোবাইলত ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা পাছপোৰ্ট বিচাৰিব। ধৰি লওক মোৰ পাছপোৰ্ট, লেপটপৰ পাছপোৰ্ট দিব লাগিব আপুনি। আপোনাৰ লেপটপৰ পাছপোৰ্টটো ইয়াত আপুনি লিখিব লাগিব। তাৰপিছত আপুনি এনেদৰে প্লিজ উইথ ৱাইল কানেক্টিং এনেদৰে দেখুৱাৰ পিছত ইয়াত দেখিবলৈ পাইছে মোৰ কানেক্ট হৈ গ'ল। এই দেখিবলৈ পাইছে মই ইয়াৰ পৰা এতিয়া কণ্ট্ৰল কৰোঁ বুলি ক'লে কৰিব পাৰোঁ। এই দেখিবলৈ পাইছে জুম কৰোঁ বুলি ক'লে ইয়াত এনেদৰে কৰিব পাৰোঁ। তো আপোনাক জুম কৰি মই এতিয়া আপোনাক দেখুৱাই আছোঁ। তো ধৰি লওক মই ইয়াতে অন কৰোঁ। চ' ইয়াত ক্লিক কৰিলোঁ, তাত দেখিবলৈ পাইছে ওলাই গৈছে ইয়াত এনেদৰে।
এইটোৱে আছিল আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে প্লিজ এটা লাইক কৰিব আৰু কমেণ্ট বক্সত পুৰা কমেণ্ট ঠুকি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।